হ্যাঁ নমস্কাৰ সকলো ভালে আছেনে আজি বৰ্তমান আমি গছৰ পুলি ৰোপণ কৰিবৰ কাৰণে পাথৰুঘাটত যাই আছো আমাৰ ভাঙা টিভিটি আৰু মোৰ লগত ভুজিয়া বুন্দিয়াও যাব আৰু মই ভুজিয়া ঘৰ পালো আহি বহিয়ানটো দিয়া কাৰণে তাই ওলাই আহিবা পৰা নাই বহিয়ানটোকো মিলিয়ে বঢ়িয়াকৈ ওলাই আহিবা এইটো আহিছো ৰ ভায়াকৈ ধুনীয়াকৈ থৈ গৈছি আহি এইখিনি লাগি নাহিল এইখিনি চিকি বুঢ়ি ভিজা মিকুটটো হৈ আহিছি বুন্দিয়া ক'ত নাই ৰহ মানুহটো এয়া আহি পালা বৰ্তমান আমাৰ ভুজিয়া আৰু বুন্দিয়া আগত আছে এইখিনিত মই দেখাই থাকিম বাৰু এয়া আমাৰ বুন্দিয়া বা আহি গেল কিন্তু কথাটো হল কি বহুত বেছি পানী হৈছে ৰাস্তাটোত নামিফালে দেখো আৰু আজিকালি গাঁৱৰ ভিতৰৰ পৰা মানুহবিলাকে ৰাস্তাৰ ওচৰত ঘৰ বনাব লৈছে পানী জানবিলাক বন্ধ হোৱাৰ কাৰণে ৰাস্তাতে ঠিকি ডুমডুমীয়া লাগি থাকে সৰু পানী ক'তো যাব নোৱাৰে সেইকাৰণে মানুহ অলপমান অহা যোৱাত অসুবিধা হয় এতিয়া ৰ'দ নিদিয়ালৈকে ইনকে থাকিব পানীখিনি এয়া আমাৰ দীপজ্যোতি দাদাই গাড়ী চলাই আছে তাৰপাছত এয়া আমাৰ অনামিকা বা কোৱা কিবা আজি আমি পাথৰুঘাটত যাই আছো আৰু কি কৰো কেনেকে কি কৰো বা কেনেকে যাও সব ইনিচাই দেখাব আপোনালোকে চাই থাকিব এয়া আমি পাথৰুঘাটত যাই আছো তাৰপিছত পাথৰুঘাটৰ ৰাস্তাটোত গোটেই পথৰ বিলাকত বানপানী এয়া আৰু সাইডত মাছ মাৰি আছে আৰু সাইডত মাছ মাৰি আছে কি ধুনীয়া পৰিবেশ আমিও আহি পালো বৰ্তমান এয়া আৰু পুৰা মেকআপত ব্যস্ত মেকআপ নহয় পাউডাৰ মানে মই একোৱে ঘুহি আহা নাছিলো এয়া গাড়ীৰ পৰা নামিল কিবা কবি নেকি বৰ্তমান আমি আহি পালো পাথৰুঘাটত যেটো আজি 5 জুন সেইকাৰণে আমাক নিমন্ত্ৰণ জনাইছিল এয়াই হৈছে ইতিহাস প্ৰসিদ্ধ ঠাই পাথৰুঘাট আৰু ইয়াতে বিহু পূজা উপলক্ষে বহুতো খেলা ধূলা অনুষ্ঠিত কৰা হয় আৰু লগতে বহুত দূৰ দূৰণিৰ পৰা পৰ্যটকবিলাক এই ঠাইখিনি চাবৰ কাৰণে আহে আৰু তেওঁলোক আহি কিনে ইয়াতে থাকিবৰ কাৰণে চৰকাৰে বহুত ধুনীয়া সুব্যৱস্থা কৰি দিছে দীপজ্যোতি দাদাই আপোনালোকক পৰিৱেশটো দেখাব ধুনীয়া আৰু এয়া বৰষুণ দিয়াৰ কাৰণে ইয়াৰে খুব সুন্দৰকে এই চিনাৰীবিলাক ইয়াতে দেখা পোৱা গৈছে আমাৰ কেমেৰাত এইটো আৰু বুন্দিয়া এই একো নকয় ইয়াতে ৰাস্তাৰ ওচৰৰ মানুহ চাই পেলাই ভেলকি লাগি আছে এই মাছ মৰা মানুহ চব আহে আৰু এয়া চাওকচোন ইয়াৰ ওপৰৰ পৰা দেখুৱাৰ লগে লগে কি সুন্দৰকৈ ইয়াতে স্পষ্ট ফুট হৈছে আৰু ইয়াতে প্ৰত্যেক বছৰে হাজাৰ বিজাৰ মানুহ হয় কিন্তু লকডাউনৰ কাৰণে এই বছৰ অলপমান কম দেখা পোৱা গৈছে আৰু ইয়াতে পবিত্ৰ দাস আছে আৰু গোটেইকেইজনৰে নামটো মই নাজানো বাৰু আৰু ধুনীয়াকৈ পবিত্ৰ দায়ে মাতিলে আৰু ইয়াতে আছে বহুতো গণ্যমান্য ব্যক্তি মোকো কথা ক'বা দিলা মই ইমান এটা কথা ক'বা নাজানো বাৰু হ'লেও থুৰ বুৰবুকৈ কিবা অলপ ক'লোঁ আৰু গোটেইবিলাক ইয়াৰে নাজানো কথা গতিকে পবিত্ৰ দাহঁতৰ মুখৰ পৰা জানিব চেষ্টা কৰিম গোটেইকেইজনৰ লগতে মই ওতঃপ্ৰোতভাৱে জড়িত আছোঁ যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানত প্ৰায় মই ইয়াতে থাকোঁৱে ধৰ আৰু ভাল লাগছি আৰু দাদাহাত আছে কাৰণে ইমান সুন্দৰকৈ যিখিনি অনুষ্ঠানবিলাক আগবাঢ়ি যাই আছে আৰু এয়া বৰ্তমান পাথৰুঘাট কি সুন্দৰ পৰিৱেশ মনোমোহা প্ৰাকৃতিক দৃশ্য আৰু এইবিলাক পৰ্যটকবিলাক আহিলে তাতে থাকিবৰ কাৰণে ঘৰ বনাই দিছে চৰকাৰে ইমান ধুনীয়াকৈ ডাঙৰ ডাঙৰ ঘৰবিলাক আৰু বানপানীয়ে খহাই নিয়ে কাৰণে এইবিলাক পাৰ ইমান সুন্দৰকৈ বনাই দিছে এইবিলাক পাকাৰে নাচিকিয়া একদম গোৱালা হাবহে জানো চালটো এনেকুৱাকৈ ইমান সুন্দৰকৈ বনাই থৈছে ইয়াতে আৰু বুন্দিয়া ভুজিয়াকেইটাই একো সোধ পোৱা নাই সেইখিনিতে আছে আহাৰ পেৰে আহি কেনেকুৱা লাগিছে বৰ্তমান ইতিহাস প্ৰসিদ্ধ ঠাই পাথৰুঘাটত আৰু এইকেইটা কিবা কবিনে আমি আহি উপস্থিত হ'লো পাথৰুঘাটত আৰু ইয়াতে আহি বহুত বেছি ভাল লাগিল আৰু দীপজ্যোতি দাদাই আপোনালোকক দেখাই থাকিব ইয়াৰে পৰিৱেশ ক'ত কি কৰো ক'ত কি নকৰো সববিলাক চাব আৰু ইয়াতে সাতকুৰি কৃষকে পাণ আহুতি দিছিল আৰু ধুনীয়াকৈ ইয়াতে লিখি থোৱা আছে কৃষকসকলৰ নাম আৰু মই কেমেৰাটো বেক কেমেৰা হৈ আছে কাৰণে অলপমান দেখুৱাত অসুবিধা হৈছে ভালকৈ দেখাব চেষ্টা কৰিম এয়া ইফালেদি যাব লাগে টান পাই আছে ইফালে অলপ পানী তাৰমানে য'ৰফালেদি ঘূৰি যা ঘূৰিবাই লাগব ৰ তাই আগতে গ'ল তাই গম পাইছে সেইটোত পানী আছে বুলি আৰু এয়া চাওক আপোনালোকে আৰু ইমান ধুনীয়াকৈ চাফ চিকুণতাৰে ৰাখিছে আৰু নতুনকৈ বাৰিষাৰ বৰষুণ পাই চিনাজোগবিলাক বাহিৰ হ'ব ধৰিছে সেইকাৰণে ৰাস্তাটোৰ ওপৰৰ পৰাই মই বঢ়িয়াকৈ ড্ৰোন কেমেৰা নিচিনাকৈ দেখাব লাগি চেষ্টা কৰিম আৰু বিশ্ব পৰিৱেশ দিৱস আজি বুলি নহয় প্ৰত্যেকটো দিনে আমি বিশ্ব পৰিৱেশ দিৱস হিচাপে গছপুলি ৰোপণ কৰি আহিব লাগে আৰু এতিয়া বৰ্তমান আমি দেখালোঁ গোটেইবিলাক এতিয়া আমি ঘৰত যাম কাৰণ 2 বজাৰ পিছত লকডাউন আৰম্ভ হ'ব সেইকাৰণে আমি ঘৰত যাওঁ 2 নাবাজোঁতে আৰু পুলিচৰ নাখাওঁতে আমি যাই ঘৰলৈ আৰু সকলোৱে ভিডিঅ'টো চাই থাকিব ভালকৈ আৰু লগতে আপোনালোক সকলোৱে যিমান পাৰে ঘৰতে থাকক সুস্থ থাকক
আমিও এইকেইদিন ঘৰতে আছিলোঁ আজি বহুত দিনৰ এই বিহুতে ওলাইছিলোঁ আমি আজি বহুত দিনৰ মূৰত আমি ঘৰৰ বাহিৰত এনেকৈ ওলাই আহিছোঁ আৰু শ্বুটিং কৰি আছোঁ যিহেতু আমাৰ গোটেই কেইজনৰে ঘৰ এখন গাঁৱতে হয় একেবাৰে ওচৰা ওচৰি হয় কিন্তু আমি যিমান পাৰোঁ ঘৰতে থাকিব চেষ্টা কৰিছোঁ আপোনালোকেও ঘৰতে থাকক আমি অলপমান কিবা কামৰ কাৰণে ওলাই আহিছোঁ মাস্ক চাস্ক লৈ আমি সকলো ছেফটিৰ ব্যৱস্থা লৈ আহিছোঁ আৰু ধুনীয়াকৈ এতিয়া আমি দেখাই লৈয়ে আপোনালোকক আৰু যদি চাই ভাল পাইছা তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব আৰু কমেণ্ট কৰি জনাব আমাক কেনেকুৱা হৈছে আৰু বৰ্তমান এয়া গাড়ী ৰাস্তাৰ ওচৰতে ৰাখি থৈছোঁ খুব সুন্দৰকৈ আৰু ইহঁতে এতিয়া উঠিব তাৰপিছত আমি ঘৰত যাম বাই বাই যিসকলে ইমানখিনি সময় দি ভিডিঅ'টো চাই আছা সেইসকললৈ বহুত বহুত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আৰু আমাৰ চেনেলটো এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকৈ মকৰা ঘূৰাই দি ঘূৰি থাকোঁতে গাড়ীৰো তেল শেষ হ'ল মানুহৰো কিবা খাওঁ খাওঁ লাগিল সেইকাৰণে হোটেল পাওঁ নেকি চাওঁ আৰু তেলৰ পইচা বোলে আজি আমাৰ ভুজিয়াই দেই ৰচুন কিমান দেই চাওঁ আৰু বৰ্তমান এয়া তেলৰ দোকানত আহিলোঁ আৰু এনিচাই বোলে আজি পইচাটো দিব মোক এই ডিপু বুলি কয় কিন্তু আমি অসমীয়া মানুহৰ কাৰণে দোকান বুলি কওঁ গাঁৱৰ মানুহৰ কাৰণে তাই দিব এয়া পইচাটো ধুনীয়াকৈ এনেও দিবা লাগব ইমান বাট আহিছা যিহেতুকে পিকনিক খাবৰ কাৰণে এয়া পইচাটো দিলা বুঢ়া আৰু এয়া ধুনীয়াকৈ আৰু ইয়াতে আহোঁতে হোটেলতে এই ৰূপদাক লগ পালোঁ আৰু দাদাও আহিছিলে কিবা কবি নেকি দাদা বিশ্ব পৰিৱেশ দিৱস উপলক্ষে দাদাই কিবা অলপ কৈ দিয়কচোন আজি বহুত ভাল লাগিল 5 জুন বিশ্ব পৰিৱেশ দিৱস আৰু আমাৰ ইতিমধ্যে অসমত লগতে আমাৰ ডিপিলাৰী অঞ্চলতো 77 বছৰ বৃক্ষৰোপণ আমি কৰিছোঁ আমিও এইমাত্ৰ কৰি আহিলোঁ মই ভাবোঁ যে আচলতে এটা মই মেছেজ দিব খুজিছোঁ অকল বৃক্ষ এবাৰ ৰুলাই নহ'ব তাৰ সংৰক্ষণৰ কাৰণে কিন্তু জেওৰা দিয়াৰ প্ৰয়োজন আৰু দাদাহঁতে প্ৰায় ওতঃপ্ৰোতভাৱে জড়িত আছে বাৰু আৰু এই আমাৰ লগত ভুজিয়া বুন্দিয়া হৈছে আৰু কিবা খাবৰ কাৰণে সোমালোঁ হোটেলত আৰু মোৰো কিন্তু বহুত ভাল লাগিল একচুৱেলি গোটেই টিমটোক পাই আমাৰ ডিউটি পাই বা এওঁলোকক পাই যথেষ্টখিনি মোৰ ভাল লাগিল ঠিক আছে খাদ্য আহি গ'ল এইখন ৰাজধানী আৰু আমাৰ ধুনীয়াকৈ চাহ খোৱা হৈ গ'ল আৰু আহি থাকোঁতে পাতি দৰঙৰ শ্ৰী শ্ৰী অৰ্ধনাৰীশ্বৰ শিৱ মন্দিৰত এখন ঠাইত সোমালোঁ আৰু লকডাউনৰ কাৰণে ইয়াতে ভক্তপ্ৰাণ ৰাইজৰ সমাগমটো কম দেখা পোৱা গৈছে আৰু এনেইতো ইয়াতে লাদি নিচিনা সোঁত দেখা পোৱা গ'ল হয় ৰাইজৰ গতিকে এইবাৰ অলপ কম আৰু ইহঁতে মকৰা ঘূৰাই দি ঘূৰাত লাগছি বিশ্ব পৰিৱেশ দিৱস হিচাপে আমি গছৰ পুলি ৰোৱাই নেদেখালোঁ এইকাৰণে দেখুওৱা নাই কাৰণ এইবাৰ গছৰ পুলি ৰুই অহা বাৰত লাগিবা গছৰ পুলিটো থাকেনে নাই সেইকাৰণে লাষ্ট লগত নকৰোঁ এয়া ভুজিয়া বুন্দিয়া কি কৰা লাগছে কি কৰি চাই আছা আমি যিটো ৰাস্তাৰে ঘৰত আহি আছিলোঁ ৰাস্তাটো আধাতে আছিল কিন্তু মন্দিৰ অৰ্ধনাৰীশ্বৰ কালী মন্দিৰত এনে এবাৰ সোমাই দিয়া আৰু সঁচাকৈ ইয়ালৈ আহি মনটো বহুত পবিত্ৰ হ'ল আৰু ভিতৰত যোৱা নাই যদিও বাহিৰৰ পৰাই আমি ভাল লাগছি আৰু ইমান সুন্দৰকৈ চাফ চিকুণতাৰে ৰাখিছে ইয়াৰে ৰাইজে সঁচাকৈ আমি দৰংবাসী হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ আৰু যিসকল ভক্তপ্ৰাণ ৰাইজে আহিম বুলি ভাবি আছে তেতিয়াহ'লে দৰং জিলা ডেৰমণি পাতি দৰঙলৈ আহক এই শিৱ মন্দিৰটোলৈ আৰু মই দেখাই থাকিম মানে এনিচাই দেখাই থাকিব মই এনেই হাতকেইখন লৰাইহে থাকিব পাৰিম আৰু এইখিনিত এটা খুব সুন্দৰকৈ গাই গৰু আছে কিন্তু ইয়াতে লকডাউন নহ'লে মানুহৰ বহুত ভিৰ হ'ল হয় কিন্তু এতিয়া মানুহ নাই কাৰণে মই ধুনীয়াকৈ গাই গৰুটোৰ ওচৰলৈকে আহিব পাৰিছোঁ এইটো মুক্তি যদিও মূৰ্তি ধুনীয়াকৈ গল মেলি চাইছি বাৰু যি নহওক অলপমান ধেমালিও কৰিলোঁ আৰু যিসকলে ইমানখিনি সময় দি ভিডিঅ'টো চাই আছা সেইসকললৈ বহুত বহুত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু যদি চাই আছা তেতিয়াহ'লে আপোনালোকে তাৰ পৰাই প্ৰভু ভগৱন্ত শ্ৰীচৰণত সেৱাটো লওক জয় শিৱ বাবা ধন্যবাদ